যৌন নিৰ্যাতনৰ বাতৰিয়ে অতিষ্ঠ কৰিছে সকলোকে। এটাৰ পাছত আন এটা ধৰ্ষণ কাণ্ডই কঁপাইছে ৰাজ্য। প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে এই ধৰ্ষণ কাণ্ডৰ ঘটনা। শনিবাৰে বিয়লি কুঠৰীৰ হাৰমতি কলনীত সংঘটিত হৈ পুনৰ এক যৌন নিৰ্যাতনৰ ঘটনা। কাষৰীয়া এঘৰৰ পৰা পানী আনিবলৈ যোৱা অৱস্থাত ৰাস্তাৰ কাষত ৰৈ থকা এখন বলেৰো পিকআপ ভানৰ পৰা নামি দুজন যুৱকে যুৱতীগৰাকীৰ ওপৰত টনা আজোৰা কৰি গাড়ীত উঠাবলৈ অপচেষ্টা চলায়। যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোক ওলাই অহাত গাড়ীত উঠি পলায়ন কৰে দুই যুৱকে। যুৱতী নিৰ্যাতনত জড়িত দুই যুৱক কুঠৰী নজানৰ সাজিদ আলী আৰু আতাবুৰ আলী বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে। হয়, আমাৰ ঘৰৰ ওচৰৰ এজনী ভণ্টি চঞ্চলৰ ল'ৰাত আজি সাজিব হয় তাৰ নামটো। এই দিন দুপৰতে এইফালৰ পৰা গাড়ী লৈ ভণ্টিজন ইফালৰ পৰা পানী আনিব যাওঁতে টানা আজোৰা কৰিছে। আমাৰ বাগৰীয়া আৰক্ষীয়ে কি বিচাৰ উচিত বিচাৰ যদি লয় আমি ভাল পাম। মানে কি হুলস্থুল কৰি থকা শুনিলোঁ। হুলস্থুল কৰি থকা শুনোতে মই মানে ঘৰৰ পৰা তললৈ নামি আহিছিলোঁ। আহি থকা অৱস্থাত চাওঁতে দেখিছোঁ ল'ৰাটোৱে গাড়ী ইপাৰত ৰখাই সিপাৰৰ পৰা ছোৱালীজনীক সিপাৰত গৈ পেলাই টানা টানি ঠেলা ঠেলি কৰি আছে। পিছত ছোৱালীজনীয়ে চিঞৰি আছে, মই এইফালৰ পৰা দৌৰ মাৰি গ'লো, এই কি হ'ল। তেতিয়া ল'ৰাটোৱে দৌৰ মাৰি গুচি আহি গাড়ীৰ ভিতৰত সোমাই পেলাই গাড়ীখন লৈ গুচি গ'ল। গাড়ীখন বলেৰো পিকআপ হয়। মানুহখিনি চমচাৰী ল'ৰা হয়, চিনি পাওঁ হয়। বাগৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিলে ভুক্তভোগী যুৱতীৰ পৰিয়ালৰ লোকে। পলাতক অভিযুক্ত সাজিদ আলী আৰু আতাবুৰ আলী। মৌনব্ৰত পালন কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীক। আৰক্ষীৰ বিৰুদ্ধে গুৰুত্বহীনতাৰ অভিযোগ ভুক্তভোগী যুৱতীৰ পৰিয়ালৰ। কেতিয়াকৈ কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ সক্ষম হ'ব প্ৰশাসনৰ লোকে এইসকল যৌন নিৰ্যাতনকাৰীৰ ওপৰত, নে এনেকৈয়ে এগৰাকীৰ পাছত আন এগৰাকী নিৰ্যাতনৰ বলি হ'ব লাগিব সেয়া সময়ে ক'ব। কলিয়াবৰৰ পৰা ঋদীপ শৰ্মাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।